বহুত দিন হ'ল আপোনালোকক একো বনাই দেখুওৱা নাই তেনেকুৱা লৰালৈকে ভাত পানী বনাওৱাৰ যাওঁৰ ডিউটি যাব লাগে আৰু এনেকুৱা এটা মুডো নাহে তাৰমানে আজিকালি তথাপিতো আজি বোলো বনাওঁ মুড়ি ঘণ্ট বনাম বুলি আপোনালোকক মৰ্ণিঙত কৈছিলোঁ মোৰ ডিজাইনত এনেকুৱা নহয় যে প্ৰতিটো বস্তু আমি এনেকৈয়ে বনাব লাগিব তাৰ মানে নাই কেতিয়াবা আপুনি নিজৰ কিছুমান ক্ৰিয়েটিভিটি তাত আপুনি কৰিব মই মুড়ি ঘণ্ট বনালে জেনেৰেলি একদম কেইটামান চাউল যেতিয়া মানে দিওঁ তেতিয়া কি হৈ যায় অলপ সেই আঠা আঠা ভাৱটো আহে থপথপীয়া হয় জোলকণ এনেই মগু দালি বনাম এয়া হ'ল মগু দাইল আপুনি আমাৰ যিটো ধোৱা মগু সেইটো ধোৱা মগু দেখিছে আপুনি এইখিনি ধুই পিনে পানীখিনি আঁতৰাই অলপ শুকুৱাই ল'ব আৰু তাৰপিছত ৰোষ্ট কৰিম মানে টাৱাত অকণমান ভাজিম সোণালী হোৱালৈকে আৰু এয়া হ'ল কেইটামান চাউল হা এইকেইটা মই ইয়াতে দি দিম আৰু যদি আপুনি ধুবলৈ দিগদাৰ পায় তেতিয়াহ'লে আপুনি কাপোৰে ভালদৰে একদম চাফা কৰি মচি ল'ব তাৰপিছত টাৱাত অকণমান সুগন্ধিটো অহালৈকে আপুনি ভাজিব ভাজি ইন জেনেৰেল কি হয় আমি এনেকৈ বনাওঁ কিন্তু মই এতিয়া মিক্সিত অকণমান মাৰি ল'ম অলপ মানে কোৰ্চ টাইপ যিটো সেইটো কৰি তেনেদৰে বনাম কেনেকৈ বনাম দেখুৱাই আছোঁ আপোনালোকে চাইড বাই ষ্টেপবোৰ বলক বনাওঁ এতিয়া মাছৰ মূৰবোৰ কি হৈ যায় বহুত মানে তেলবোৰ চিটিকি পৰে সেই গতিকে আজি মোৰ এইখন আছেই এপ্ৰন এপ্ৰন লগাই পূৰা মাষ্টাৰ চেফ হৈ পিনে আজি বনাম ঠিক আছে টাৱাখনত প্ৰথমতে 3টা শুকান জলকীয়া দিলোঁ ডালচেনি এডোখৰ লং 3টা দি দিছোঁ ইলাচি থাকিলেও দিব মোৰ আচলতে আজি ইলাচি নাছিলে এইকেইটাও সেকি ল'ম সমানে আৰু এতিয়া কি কৰিম সেই মগু দাইলখিনি মই ধুয়ে থৈছোঁ ধুই চাউলৰ সৈতে দি ইয়াতে ভাজিম অলপ একদম মানে কম জুইত ভাজিব তেতিয়া কি হ'ব ভাল হ'ব এয়া দেখিছে সোণোৱালী হৈ গ'ল এতিয়া কেৰাহীত তেল ল'লোঁ তেল লৈ তেজপাত দিলোঁ শুকান জলকীয়া দিলোঁ তাৰপিছত এতিয়া পিঁয়াজ দিম পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভজাৰ পিছত ইয়াতে কি দিম আদা আৰু নহৰু থেতেলিয়াই থৈছিলোঁ পেষ্ট থাকিলে পেষ্টটো দিব মই থেতেলিয়াই থৈছিলোঁ সেয়া দি আকৌ অলপ সময় ভাজিম কেঁচা জলকীয়া 2টা মই স্লিট কৰি এনেকৈ দিছোঁ আৰু এতিয়া সেইখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে মাছৰ মোৰ ফিচা এডোখৰো আছিলে মাছৰ মূৰকেইটা দি এইখিনি অকণমান ভাজিম মানে ইয়াত এতিয়া শুকান মছলা গোটেইখিনি দিম হালধি আপুনি যি যি দিয়ে জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা জলকীয়া গুড়ি যি দিয়ে আৰু গোটেইখিনি শুকান মছলা দিম দি এতিয়া সেই যে মই মগু দাইলখিনি পিচি থৈছিলোঁ শুকানকৈ সেইখিনি দি বহুত সময় ভাজিম মানে 2 মিনিটমান ভাজিব ভজাৰ পিছত যেতিয়া ৰঙচুৱা হ'ব তেতিয়া তাত পানী দিব আৰু নিমখ মই এতিয়াহে দিছোঁ এতিয়া মাছৰ মূৰকেইডোখৰ অকণমান ভাঙি দিব প্ৰায় ঢাকোন মাৰি 2 মিনিটমান উতলাব পিছত কষ্টুৰি মেথি বা ধনিয়া দিব আৰু গৰু ঘিউ অকণ দি দিব সাংঘাতিক ধুনীয়া